হেল্ল' দোস্ত হাই মই আজি আছোঁহি যি বুলি কয় ধেমাজিত আৰু ধেমাজিৰ মানে ইটানগৰ গৈ আছোঁ। তাৰপিছত ইটানগৰত একেদিনা নাপাওঁগৈ, ধেমাজিত আজি থাকিলোঁ। আজি এতিয়া ৰাতিপুৱা হৈছে, ৰাতিপুৱা 6:30 বাজি পাৰ হৈছে আৰু আজি গধূলি আজি মানে পাছবেলা 2-3মান বজাত মানে ধেমাজিৰ পৰা ইটানগৰ গুচি যাম। আৰু এতিয়া মই গৈ আছোঁ মানে মোৰ চচুবাৰী মানে মোৰ সৰু বুঢ়া ঘৰৰ পৰা অন্য এক মহাহঁতৰ ঘৰলৈ। আৰু মহাহঁতৰ ঘৰত গৈ কি বুলি কয় পাই লওঁ তো দোকানততো সোমাব লাগিব ন, কিবা কিবি নিবৰ কাৰণে। আপোনালোকক এতিয়া গৈ আছোঁ আমি মহাহঁতৰ ঘৰলৈ। আৰু মোৰ লগত আহিছে কি বুলি কয় মোৰ বইনাই, এইটো খোলালি পোৱালি, এইটো হাই কৈ লওঁ। হাই। মোৰ খোলালি পোৱালি আহিছে আৰু এতিয়া আমি গৈ আছোঁ মানে কি বুলি কয় তহঁতৰ গাঁওখনৰ নাম কি আছিলে? বামচনীয়া ওপৰ চেনিয়াৰ পৰা এতিয়া গৈ আছোঁ আধাকটীয়া বাৰ গড়ালে। মই ধেমাজিত আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। এতিয়া আমি পাইছোঁহি, বিদ্যালয়খনৰ নামটোৱে দেখোন লুকাই থাকিলে। আমি গৈ আছোঁ পকা ৰাস্তাৰ মাজে মাজে আৰু আমি শ্বৰ্টকাটিং ল'ম এতিয়া, যিহেতু ঘৰততো গাড়ী চাড়ী নাই, খোজকাঢ়ি আহিছোঁ। এইফালে ঘূৰি দিম, এইফালে ঘূৰি যাব পাৰে, এইফালে দূৰ হ'ব আমাৰ, এইফালে ওচৰ হ'ব, এইফালে ওচৰতে যাম। এইখন আমি পাইছোঁহি বৰদলনি কনিষ্ঠ মহাবিদ্যালয়। গেটখন চাওক আৰু একো অৱস্থাই নাই দেখোন, ক'বলৈ গ'লে মানে দেখোন নামটো নোলায়। নামটো চিনিয়ে নাপায় দেখোন, মিছামাৰী লিখা আছে, মানে মিছামাৰী আৰু বৰদলনি একে ওচৰা ওচৰি হ'বলা। গাঁওখনৰ নাম মিছামাৰী হ'বলা, মিছামাৰী বুলি লিখা আছে। আৰু এতিয়া গৈ আছোঁ, এতিয়া আমি কনিষ্ঠ মহাবিদ্যালয়লৈ যোৱাৰ মানে ৰাস্তাটোৰ ফালেদি গৈ আছোঁ এতিয়া। মানে কি বুলি কয় মোৰ মাৰ ভনীয়েকৰ ঘৰলৈ, আৰু লগত আছে তাৰ ওচৰতে আছে মানে মাহী দুজনীমান, সিহঁতৰ ঘৰতো সোমাই মেলি আহিম একেবাৰে, যিহেতু আহিছোঁ যদি সোমায়ে যাওঁ। এতিয়া আমি পাইছোঁ কনিষ্ঠ মহাবিদ্যালয় খেলপথাৰখন, এখন কনিষ্ঠ মহাবিদ্যালয় খেলপথাৰ। আৰু এতিয়া আমি গৈ আছোঁ মানে কি বুলি গম পায়েই ক'লৈ গৈ আছোঁ আৰু কিমান বাৰনো ক'ম, কিন্তু থাকি ভাল লাগিছে, আহি ভি ভাল লাগিছে। ইমান ঠাণ্ডা ঠাণ্ডা পৰিৱেশ আৰু বতৰটো ভি ইমান সুন্দৰ ধুনীয়া হৈ আছে। আৰু এতিয়া আমি গৈ আছোঁ, এইজোপা কি গছ হয়? বকুল গছ এনেকুৱা নেকি? এই গুটিটো কেনেকুৱা? এতিয়া গৈ আছোঁ আমি এতিয়া কনিষ্ঠ মহাবিদ্যালয় যোৱা ৰ'দটো বহুত ভাল লাগিছে, কিন্তু ৰাস্তাটো মানে দুয়োফালে গছ গছনি আছে আৰু মানে ছাঁ নিচিনা পৰি আছে। কিন্তু ছাঁটো আজি দৰকাৰ নাই, কাৰণ কেলৈ বতৰটো ডাৱৰীয়া আৰু ফুৰিবলৈ খুব ধুনীয়া। মানে আজি মানে খোজকাঢ়ি ঘূৰিবলৈ বহুত ধুনীয়া দিন, আৰু সেইবাবে খোজকাঢ়ি আহিছোঁ ওলাই। আৰু গাড়ী চাড়ীটো নাই গম পায় আপোনালোকে, মোৰ ঘৰততো সৰু এখন আছে, এখনো কিন্তু বাইক এটা আছে হিৰ'। আৰু এইফালে এতিয়া আহিছোঁ হয়, কিন্তু ধুনীয়া ধুনীয়া গছ গছনি দেখিছোঁ দেখোন, বেলগছ দেখিছোঁ, এইবোৰ দেখিছোঁ। এইটো গুটিটো কি গছ হয়? এইটো কি গুটি হয় আকৌ? গছজোপা আপোনালোকে চিনি পায় নেকি? এজোপা গছ যদি চিনি পায় কমেণ্ট কৰি ক'বচোন, কি গুটি হয় এইটো? এইটো গুটিটো কি গুটি হয় ক'বচোন কমেণ্ট কৰি পেলাই। এতিয়া গৈ আছোঁ, চুলিখিনি বহুত দীঘল হ'ল ন? চুলিখিনি কাটিম বুলি ভাবিছোঁ, কিন্তু নাকাটো, কাৰণ কেলৈ মানে চুলিখিনি কাটিবলৈ মানে চুলিখিনি অকণমান দীঘল কৰিম বুলি ভাবিছোঁ। আৰু যিহেতুতো দেউৰী মানুহ হয় ন, অকণমান পাগুৰিটো মাৰিবই লাগে। আৰু এতিয়া আমি গৈ আছোঁ, পাছফালে চাচোন কিমান ধুনীয়া লাগিছে জেগাটো চাবলৈ। যদিও ৰাস্তাটো বেয়া হয়, চাবলৈ খুব ভাল লাগিছে। কিন্তু বুলি কয় মোৰ ঘৰটো এডোখৰত থকা হ'লে মোৰো মন আছে এনেকুৱা জেগাত থাকিবলৈ কেইদিনমান। আৰু আমি এতিয়া কনিষ্ঠ মহাবিদ্যালয়লৈ যোৱা ৰাস্তাটোৰ পৰা এতিয়া ফাঁক কাটোঁ, এইফালে যায় কনিষ্ঠ মহাবিদ্যালয়, সেইখন কনিষ্ঠ মহাবিদ্যালয়খন। আৰু এইফালে আমি যাম এতিয়া, এইফালে ইয়াৰ ৰাইট ছাইডত যাম আমি এতিয়া। ৰাইট ছাইডৰ পৰা এতিয়া আমি গৈ আছোঁ, ভাল লাগিছে জেগাটো, চাই ভাল লাগিছে, থাকি ভাল লাগিছে। ইমান সময় পালে মানে আহিবচোন।
মানে চাবলৈ এনে জেগাটো ধুনীয়াকৈ, কিন্তু বতৰটো আজি খুবেই ভাল লাগিছে। বতৰটো আজি মানে ৰ'দ নাই, বৰষুণ নাই, বতৰটো ডাৱৰীয়া আৰু শুকান লাগিছে। খোজকাঢ়ি ভাল লাগিছে আজি, সঁচাকৈ কৈছোঁ, খোজকাঢ়ি বহুত ভাল লাগিছে আজি। তোৰ কেনেকুৱা লাগিছে? বহুত ভাল। তোৰ নামটো কৈ দে। মোৰ নাম দীপক দেউৰী। আৰু তই ক'ত থাক এতিয়া? মই ধেমাজিত থাকোঁ। ধেমাজিত তোৰ ঘৰহে, তই ক'ত হেৰি কৰি আছ চাকৰি? মানে ঘৰ চাকৰি নহয়, মানে পঢ়ি আছে। অৰুণাচল। অৰুণাচল ইটানগৰত পঢ়ি আছে। মই যোনটো জেগালৈ যাম তাৰ ওচৰতে পঢ়ি আছে সি, পাপনলা পঢ়ি আছে। তই কিহত পঢ়ি আছে? ক্লাছ 6ত পঢ়ি আছে। ইমান ডাঙৰজন ক্লাছ 6ত পঢ়ি আছে। গৈ আছোঁ এতিয়া। ইমানটো ক'লা হ'লোঁ ন, কিন্তু কম হয়। এইখন হৈছে বৰলনি প্ৰাথমিক বিদ্যালয়। মানে প্ৰাথমিক বিদ্যালয় দুইটাও আছে। উচ্চ প্ৰাথমিক বিদ্যালয় ভি আছে আৰু প্ৰাথমিক বিদ্যালয় দুইটা ভি আছে। এইটো বৰদলনি। স্কুলখনটো চাইটো ভালে লাগিছে, চাই পেলাইতো ভাল লাগিছে পিছত গ'লে। আৰু এতিয়া আমি প্ৰাথমিক বিদ্যালয়ৰ কিনাৰেদি গৈ আছোঁ, আৰু আমি পামগৈ এতিয়া। আৰু অলপ আছে মানে দূৰ। এতিয়া আমি গৈ আছোঁ এটা ইটা গাঁথা ৰাস্তাইদি, দেখিছ নহয় ইটা গাঁথা ৰাস্তা। আৰু টাৰ্ণিংবিলাকো ভাল লাগিছে চাই, সঁচাকৈ কৈছোঁ বহুত ভাল লাগিছে। অলপ পুখুৰী আছে আৰু এইফালে গছপুলি ৰুইছে চব। এইটো কিহৰ গছপুলি ৰুইছে? চুম গছৰ পুলি ৰুইছে চবফালে এইখিনি। আৰু গছপুলি ৰুব লাগে দেই, কাৰণ কেলৈ গছপুলি ৰুব লাগে। গছপুলি ৰুলেহে বৰষুণ আহিব, নহ'লে যিটো গৰম হয়। আৰু গছপুলি ৰুলে মানে চৰাই চিৰিকটি হ'লেও সকলোৱে থাকি খুব ভাল পায়, খুবেই ভাল পায়। মানে কি বুলি কয়, থাকিবলৈ বিচাৰিব। আৰু সিহঁতৰতো গছতে সিহঁতে বাস কৰে ন, সিহঁতৰ কাৰণে। আৰু কিছুমান প্ৰাণী আছে গছত বাস কৰে, সেইবিলাকৰ কাৰণে খুবেই ভাল। এতিয়া আমি আহি আছোঁ, পামহি এতিয়া লাহেকৈ মানে মহাহঁতৰ ঘৰ। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু যদি আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো, মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকৰ ওচৰত পাবলৈ। আৰু লগতে এটা মানে কি কয়, কমেণ্ট কৰি ক'ব দাদা কিবা ভুল হ'লে মানে। আৰু যদিহে আপোনালোকে লাইক কৰিব বিচাৰে, লাইক এটা কৰি দিব। আৰু লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকৰ আশীৰ্বাদ মোৰ মূৰত উঠে। আৰু এইফালে গৈ আছোঁ এতিয়া আমি, এইফালে আহি পালোঁ। এতিয়া আমি এইফালৰ পৰা অহা হ'লে আমাৰ অলপ দূৰ হ'লে এইফালৰ পৰা নাহিলোঁ, এইফালৰ পৰা আহিলোঁ। মানে এইফালৰ পৰা আহিলোঁ। এইফালৰ পৰা আহি এইটো আমাৰ মিছামাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ফালৰ পৰা এইফালে গৈ আছোঁ। এতিয়া আমি এইফালে গৈ অলপ দূৰ পাছতে এইখিনি দৌৰিগাঁও সোমালোৱে। আৰু এইখিনি কি মানুহ হয়? বড়ো মানুহ। এখন হৈছে বাগৰা অসমীয়া গাঁও, মানে অসমীয়া বাগৰা দেউৰী গাঁও, মানে বাগৰা গাঁও। তাৰপিছত অলপ আগতে আছে আধাখটীয়া বাগৰা দেউৰী গাঁও। আৰু অলপমান আগতে পাম আধাখটীয়া বাগৰা দেউৰী গাঁও ন। নামটো নুফুটেই, ইমান জটিল নাম। ইয়াতে গৈ আছোঁ, অলপ বতৰটো ডাৱৰীয়া খোজকাঢ়ি ভাল লাগিছে। আৰু আমি পালোহি। এই যে মানুহটো দেখিছোঁ নহয়, সেই মানুহটোৰ মানে সেই শিলখিনি পাৰ হৈ পেলাই এটা দোকান নিচিনা দেখিছে আপোনালোকে, দোকানটো পাৰ হৈয়ে পাম আমি ঘৰটো। এতিয়া 7:30 বাজিছে, যিহেতু আমি পালবহি হৈছোঁ ওচৰত। আৰু লগতে চাওঁ বিস্কুটটো দেখাই দিয়া, বিস্কুট এপেটি ল'লোঁ। সিহঁতৰ ঘৰলৈ যিহেতু আহিছোঁ হয় ধুনীয়াকৈ বহুত দিনৰ মূৰত নোসোমাওঁ বুলি ভাবিছোঁ, কিন্তু সোমালোঁ। আৰু এতিয়া আমি তিনিআলিটা পাইছোঁহি। তিনিআলিটোৰ পৰা এতিয়া অলপমান আগত জাষ্ট 2 মিনিটো নালাগে ন, 1 মিনিট লাগিব ন। 1 মিনিটত আমি পাই যাম হয়, আৰু বেছি সময় নালাগে, পালোহিয়ে বুলি ধৰ। আপোনালোকে চাই থাকক শেষলৈকে। আৰু মোৰ মহাহঁতৰ ঘৰটো চাব, আৰু মোৰ মহাকুঞ্জন আৰু মাহীকুঞ্জন, আৰু লগত এজন থাকে, লগত আইতা এজনী থাকে, আইতাকো দেখাম। আৰু আমাৰ দেৱঙীয়া ভাষাত দেউৰী দোৱানৰ মতে সেইটোতো দেৱঙীয়া হয়, দোৱান জিজি বুলি কোৱা হয়। আইতাক জিজি বুলি কোৱা হয়। তেনে জিজিক চাবলৈ গৈ আছোঁ, যিহেতু আৰু
বেছি দেৰি অপেক্ষা নাই আৰু অলপ সময়ৰ পাছতে আমি পামগৈ তাত। আমি এতিয়া পালোহি আৰু ঘৰটো। এইখন হৈছে আধাকটীয়া বাগৰা দেউৰী গাঁও। আমি এতিয়া চেনিয়াৰ পৰা আহি আছোঁ ন, বাম চেনিয়াৰ পৰা নে ওপৰ চেনিয়াৰ পৰা আহি আছোঁ এতিয়া মামা মহাহঁতৰ ঘৰলৈ। আৰু এইফালে আছে মহাহঁতৰ ঘৰটো। আমি এতিয়া ঘূৰিম এইফালৰ পৰা সোমাম। যদি ৰাতিপুৱা হৈছে অকণমান মানে লাহে লাহে কৈছোঁ কথাটো। সোমালোঁ ঘৰত। এইজনী জিজি মানে আইতা বাহিৰত আছে। আমি এতিয়া গৈ আছোঁ। এইটো মহাহঁতৰ ঘৰটো খৰি ফালি থৈ দিছে এগালমান। আৰু এইজনী জিজি নচুইনা চুইনা মই কহিম না সিহঁতি জানো যাবৰা পাহাৰ থাকিলে মহা ভাল না। সেইটো মহা। পালোহি মহাহঁতৰ ঘৰত। বহিব দিছে, বহিছোঁ আৰু লগতে এফালে এজন আহিও বহি আছে। কিবা ক এইফালে মহা হাতটো মহা খেতি শেষ হ'ল নাই? পানীয়ে নাই বা আমাৰ সেইফালে পানী দেখিছিলে নহয় আপোনালোকে ভিতৰত। এইফালে পানীয়ে নাই। কি এনেকুৱা জেগাহে। আগতে কয় ধেমাজিত পানী বহুত হয় বুলি, আজিকালি ধেমাজিত পানীয়ে নাই দেখোন। আগতে কয় ধেমাজিত পানী বহুত হয়, কিন্তু এতিয়া হেৰিহে নহয় আৰু। মাহীয়ে এতিয়া উঠিছে চাগে, এতিয়াহে ঘৰ সাৰিব সময় পাইছে। সেইটো মাহীয়ে মাহীয়ে ঘৰটো সাৰি থাকোঁ মানে পাছফালটোকে এপাক চাই আহোঁচোন। জিজি দিদি কি কৰিছ তই? কি কৰিছ? পানী ফিল্টাৰ দিছে দেখিছে নাই? কমচে ধেমাজি মানুহক অকণমান চৰকাৰে ফিল্টাৰ বোলা বস্তুটো দিব লাগে ন? ধেমাজি মানুহক কমচে কম ফিল্টাৰ বোলা বস্তুটো দিব লাগে বোলো। এনেই চাবোন লাগিছে, চাবোন লাগিছে গোটেই। এইফালে এইটোৱে হৈছে মাহীহঁতৰ ঘৰ। আৰু আমাৰ দেউৰী মানুহৰ পাছফালে এটা মিশ্ৰণ থাকে কয় যে, এইখন মিশ্ৰণ। এইখন দেউৰী মানুহৰ পাছফালৰ মিশ্ৰণখন। আমিতো জাতি দেউৰী নহয়, মানে আমিতো টেঙাপনীয়া দেউৰী, কিন্তু দিবঙীয়া মানুহৰ প্ৰায়ভাগ থাকেই এইবিলাক। আৰু পাছফালে এটা পুখুৰী আছে সৰু সুৰা, নাযাওঁ আৰু তালৈ। ইয়াত পানী ফিল্টাৰ কৰি আছে আবৈয়ে। আমি ভিতৰত আহি দেউৰী মানুহৰ চুজে আহি গ'ল। চুজে খাবলৈ লৈছোঁ। এইফালে চুজে পাতি আছে ইমান ডাঙৰ চৰুত। কাৰেণ্টটো নাই, আন্ধাৰ। চুজে খাম এতিয়া। মহা ক'লৈ গ'ল জানো। চুজে চুজে নেকি? নহয় নহয়, পানীহে। চুজে নাখায়? চুজে খাম। চুজে খামেই কৈছোঁ নহয়। কি নালাগে দে। চুজে খাই আছোঁ এতিয়া। মহা আন্ধাৰ। আমি এতিয়া মহাহঁতৰ ঘৰৰ পৰা এতিয়া গৈ আছোঁ ছাতি লৈ পেলাই। মোৰ মোবাইলটো চুইচ মানে অফ হ'ব হ'ল। বৰষুণ দি দিলে আৰু কাৰেণ্ট নাছিলে। কালি আজি শ্বৰ্ট ভিডিঅ' এটা সৰুকৈ চুটিকৈ বনাইছোঁ, বেছি দীঘলকৈ বনোৱা নাই। আৰু কালি কাৰেণ্ট নাছিলে ন, কাৰেণ্ট নথকা দুখত। আৰু এইটো চাৰ্জিং ভি নাই সিমানটো। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। আকৌ অহাটো ভিডিঅ'ত লগ পাম। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু
লাইক আৰু কমেণ্ট কৰি থ'ব হা বাই বাই